মই বৰ্তমান কোনো খাল বিল বা পুখুৰীত উপস্থিত নাই মই বৰ্তমান এটা পথত উপস্থিত আছো আৰু পথটোৰ অৱস্থা এতিয়া মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে নিশ্চয় অনুমান কৰিব পাৰি যে পথটোত আসলতে কেনে ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে এই পথছোৱাৰে অহা যোৱা কৰে প্ৰায় 100টি পৰিয়ালৰ লোকে আৰু তেওঁলোকে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে মই বৰ্তমান উপস্থিত আছো পূৰ্বৰ জনিয়া সমষ্টি আৰু বৰ্তমানৰ ভবানীপুৰ সৰ্বভোগ সমষ্টিৰ মাদুলিজাগৰ গাঁও পঞ্চায়তৰ যি শৰ্মাপাৰাত উপস্থিত আছো আৰু শৰ্মাপাৰাৰ যি এই পথছোৱাৰ দৃশ্য দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে একাঠুলৈকে ইয়াত আসলতে পানী উঠিছে আৰু দুৰ্ভোগ ভুগিছে সাধাৰণ গয়া মোৰ সৈতে উপস্থিত আছে মই ভিজুৱেলছ দেখুৱাবলৈ কেমেৰা পাৰ্চন সুভজিতক অনুৰোধ জনাম এনে ধৰণে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু এই কেইবাদিন ধৰি যি নেৰানেপেৰা বৰষুণ হৈছে সেই নেৰানেপেৰা বৰষুণৰ ফলত এনে ধৰণে তেওঁলোকে যথেষ্ট কষ্টৰ মাধ্যমেৰে অহা যোৱা কৰিব লগা হৈছে এই পথছোৱাৰে সুভজিতক সাধাৰণ মই কেমেৰা তলফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সাধাৰণ তলফালে দেখুৱাব এনে ধৰণে ৰাইজৰ যি দৃশ্য আমি ৰাইজৰ দৃশ্য দেখুৱাইছোঁ আৰু তেওঁলোকে বৰ্তমান একাঠু ডুব গৈ আছে আচলতে পানীত আৰু বিভিন্নজন সচেতন ৰাইজ আমাৰ সৈতে আছে বৰ্তমান আমি তেওঁলোকৰ পৰা পোনে কিছু কথা জানিব বিচাৰিম যে ঠাইখিনিৰ যি অৱস্থা যি পথছোৱাৰ যি অৱস্থা যথেষ্ট পয়া লগা অৱস্থা এটা দেখিবলৈ পাইছোঁ চৰকাৰে যি সময়ত ধৰি লওক আজি উন্নয়নৰ কথা কৈ আছে উন্নয়নৰ ঢাক ঢোল বজাই আছে যথেষ্ট উন্নয়ন হোৱা বুলি কৈ আছে তেনে সময়ছোৱাত এনেধৰণৰ অৱস্থা এটা হৈছে মই প্ৰথমতে সৰ্বভোগ 24লৈ ধন্যবাদ জনাইছোঁ আজি ইমান বৰষুণৰ মাজতো আমাৰ মাদুলিজাৰ বাসীৰ দুখ যন্ত্ৰণা দেখি তেওঁলোকে আমাৰ ওচৰত যি আহি থিয় হৈছে আমাৰ এই দুখ যন্ত্ৰণা হোৱাৰ মেইন কাৰণটো হ'ল কি আমাৰ যিটো পানী যোৱা ৰাস্তা আমি দেখাৰ পৰা মোৰ বয়স বৰ্তমান 50ৰো ওপৰত এই 50 বছৰে দেখিছিলোঁ যিমান বানপানীও নহ'লে নাইবা খৰাং বতৰ নহ'লেও আমাৰ মাদুলিজাৰ অঞ্চলত কোনো ধৰণে প্ৰাকৃতিক দুৰ্যোগে ক্ষতি কৰিব পৰা নাছিল কিন্তু এই 4-5 বছৰৰ পৰা এজাক বৰষুণ হ'লেই আমি তাৰমানে মাদুলিজাৰ বাসীয়ে নানা ধৰণৰ দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছোঁ ইয়াৰ প্ৰথম কাৰণটো হ'ল আমাৰ যিটো পানী ওলাই যোৱা ৰাস্তা আমি দেখাৰ পৰা এই পানী ওলাই যোৱা ৰাস্তাটো মানে সম্পূৰ্ণৰূপে বন্ধ কৰিছে তাৰ ফলত কোনো ধৰণৰ পানী ওলাই যাবলৈ সুবিধা নাই আৰু আমি ৰাইজে এই 10-15 দিন ধৰি এনেদৰে জিয়াটো ভুগিবলগীয়া হৈছে সুভজিতক সাধাৰণ আগুৱাই আহিবলৈ মই অনুৰোধ জনাম আৰু বৰ্তমান আমি দেখুৱাম এটা ড্ৰেইন সিস্টেম ইয়াতে আছিলে যাৰ মাধ্যমেৰে আসলতে পানী ওলাই গৈছিলে আৰু তাৰ অৱস্থা বৰ্তমান চাওক এনে ধৰণে ৰাইজৰো আসলতে ইয়াত কিছু দোষ নথকা বুলি ক'ব মানে নকলে নহ'ব আসলতে এনে ধৰণে সুপৰিকল্পনাৰ অভাৱত এনে ধৰণে পানী ভাগ ওলাই যাব পৰা নাই আৰু যাৰ ফলত এনে ধৰণে ডুব যাব লগা হৈছে এটা পথ এই ক্ষেত্ৰত ৰাইজে সচেতন হোৱাটো জৰুৰী বুলি আপুনি ভাবেনে এই ক্ষেত্ৰত ৰাইজে জৰুৰী বুলি ভাবোঁ আৰু আমাৰ ওপৰ মহলে যাতে আমাৰ এই দুখ যন্ত্ৰণাবিলাক দেখি অতি সোনকালে ব্যৱস্থা লয় নহ'লে আসলতে আমাৰ এই অঞ্চলটোত যদিও কোনো ধৰণৰ ৰোগে প্ৰাদুৰ্ভাৱ কৰিব পৰা নাছিল কিন্তু এনে ধৰণৰ সমস্যাৰ কাৰণে আমাৰ অঞ্চলটোত নিশ্চয় ল'ৰা ছোৱালী নিবা মানুহবিলাক আমি অসুখীয়া হৈ যাবলৈ বাধ্য হ'ম কিমানটা পৰিয়াল এই পথছোৱাৰে অহা যোৱা ইয়াত 100টা পৰিয়াল অহা যোৱা কৰে কমেও এই যদিহে এই নলাৰ ব্যৱস্থাটো ভালদৰে কৰা হয় তেতিয়াহ'লে নিশ্চয় ডুব নাযাব নলাৰ ব্যৱস্থাটো কৰিব লাগিব এক নম্বৰতে আমাৰ যিটো পানী ওলাই যোৱা ৰাস্তা এই পানী ওলাই যোৱা ৰাস্তাটো কিন্তু কৰিব লাগিব পানী ওলাই যাব নোৱাৰাৰ কাৰণেহে এনেকুৱা আমি দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছোঁ আৰু ৰাতিপুৱা আপোনালোকে 9 বজাত যদি আহে দেখিব যে তিৰোতাবিলাকে সৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকক বিদ্যালয়লৈ লৈ আহোঁতে মানে কলাত আনে আৰু কেতিয়াবা কিতাপ পত্ৰ নাইবা ছাত্ৰ ছাত্ৰীবিলাকো পঢ়িবলগীয়া হৈছে এনেকুৱা আমি দুৰ্যোগৰ সন্মুখীন কি ক'ব কেনেকুৱা পৰিস্থিতি এটা সৃষ্টি হৈছে বৰ্তমান এতিয়া কি কম পৰিস্থিতিটো বহুত বেয়াই আজি বুলি নহয় আজি 3 বছৰ মইতো 3 বছৰ হ'ল মাদুলিজাৰত অহা কিন্তু 3 বছৰ ধৰি এনেকুৱাই দেখি আছোঁ এইটো ড্ৰেইন আছে এইটো এনেকুৱা সেই তাত এটা ড্ৰেইন আছে সেইটো মানে পানী অহা যোৱা নকৰে
মানে সেইবোৰত বৰষুণ দিলেই মানে এনে অৱস্থা এতিয়া মানে আমাৰ দিগদাৰ হৈছে এতিয়া আমি কৰ্মত যাব পৰা নাই ছুটি ল'ব লগা হৈছে মানে এতিয়া চৰকাৰে কি কৰে আৰু ৰাস্তাটো আৰু এইটো ৰাস্তা দি পঞ্চায়ততো যায় মানে এইটো আমাৰ মেইন ৰাস্তা হৈছে পঞ্চায়তত যোৱা সুস্থটো যোৱাকালি ইফালৰ বাচ্চাৰ বমি হাগা বমি হৈছে এনেকুৱা পৰিস্থিতি য'ত ড্ৰেইন আছে ড্ৰেইনত কিমান বেয়া পানীবিলাক আহে তাৰ পৰাতো অবভিয়াছলি হ'বই না বহুতখিনি বিভিন্নজন আচলতে লোকে এই যি অৱস্থা এই অৱস্থাৰ পিছতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু কিছু লোক আছে আমাৰ সৈতে আছে আমি তেওঁলোকৰ পৰা মন্তব্য জানিব বিচাৰিম এনেধৰণে যথেষ্ট কষ্টৰ মাধ্যমেৰে আপোনালোকে অহা যোৱা কৰিব লগা হৈছে বৰ্তমান কি জনাব আমিতো বহুত কষ্ট 60 বছৰ হ'ল মোৰ বয়স আমি সৰুৰ পৰা দেখিছোঁ এই দি এটা ড্ৰেইন আছিল এই ড্ৰেইনেদি পানী ওলাই গৈছিল আমাৰ গাঁৱত পানী জমা নহৈছিল কিন্তু আজি 3 বছৰৰ পৰা ইমানে পানী হৈছে গাঁওখনত মানে অহা যোৱা কৰা ব্যৱস্থাটো নাই গতিকে এইটোকে মোৰ ক'ব লাগে অতি সোনকালে কি ব্যৱস্থা কৰে ৰাস্তাটোৰ কাৰণে আৰু গাঁৱৰে এখন পঞ্চায়ত গাঁৱৰে প্ৰেচিডেণ্ট গাঁৱৰে মেম্বাৰ কিন্তু এই ৰাস্তাটোত একডাল মাটি নপৰলা এই ব্যৱস্থাটো চৰকাৰৰ ওচৰত জানিব লাগে এইখিনিয়ে মোৰ কথা এইবোৰত দেখিবলৈ পোৱা গৈছে যে যিসকল সাধাৰণ গয়া আছে তেওঁলোকে যি পঞ্চায়তৰ ক্ষেত্ৰতো কিছু আচলতে তেওঁলোকক দোষী সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাস্তাটো যদি মোৰ পুনৰ দেখুৱাও কেমেৰা সহযোগী চুবুৰীতে ৰাস্তাটো পুনৰ দেখুৱাব যে এনেধৰণে দ হৈ পৰা ৰাস্তাটোত বৰ্তমান যথেষ্ট দ হৈ পৰিছে ৰাস্তাটো আৰু যাৰ ফলত এনেধৰণে দুৰ্ভোগ ভুগিছে সাধাৰণ ৰাইজে